পুনৰ অসম চৰকাৰৰ তৰফৰ পৰা এটা ভাল খবৰ আহিল যিসকল ল'ৰা ছোৱালী নাৰ্ছিং ফ্ৰীত পঢ়িব বিচাৰি আছে সেইসকলৰ বাবে যিসকলে বহুত ৱেইট কৰি আছে যে কেতিয়া অসম চৰকাৰে আমাক ফ্ৰীত পঢ়ুৱাব তেতিয়ালৈকে আমি বহুত এটা আশাত আছো সেইসকলৰ কাৰণে এটা বিশেষ ভাল খবৰ আৰু এই বছৰ 2023 বৰ্ষত বহুতে জিএনএম এএনএম বিএসসি নাৰ্ছিংৰ মানে ফ্ৰী কোৰ্স হেল্ল গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো যিসকল ল'ৰা ছোৱালী মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এডুকেশ্যন ফিল্ডৰ লগত জড়িত থকা ল'ৰা ছোৱালী যিসকলে সাবস্ক্ৰাইব কৰা নাই সেইসকল ল'ৰা ছোৱালীক কৈছো যে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা কাৰণ অসমৰ যিকোনো নাৰ্ছিং আপডেটৰ খবৰ মই সকলোৰে আগত দিবলৈ চেষ্টা কৰিম আৰু যিখিনি সময় আপোনালোকক দিবলৈ চেষ্টা কৰিম সেইখিনি কোনোৱে দিব নোৱাৰে হোৱাটসঅ্যাপ গ্ৰুপতে হওক বা ইউটিউবতে কৰিম যে কোড কেনেকৈ পঢ়িব পাৰিম কোড কি সিট ওলাইছে আৰু কি সিট ওলাইছে তো তাতে বহুত কেইটা সিট ওলাইছে তাতে এএনএম ওলাইছে জিএনএম ওলাইছে ডিভাম ওলাইছে বিএসসি নাৰ্ছিং ওলাইছে প্যাৰামেডিকেলৰ সকলোখিনি ওলাইছে ৰেডিঅলজিষ্ট ওলাইছে ডায়ালিসিস ওলাইছে পেথলজিষ্ট ওলাইছে তো মই এইবিলাকৰ বিষয়ে আলোচনা কৰিব নাযাওঁ যদি এইবিলাকৰ বিষয়ে কোনোবা জানিব লাগে হোৱাটসঅ্যাপ গ্ৰুপত মেসেজ কৰিলে আমি জনাই দিম কিন্তু মই যেহেতু নাৰ্ছিং ডিপাৰ্টমেন্টৰ ভিডিঅ'সমূহ বেছিকৈ বনাও সো আজি অনলি নাৰ্ছিং ডিপাৰ্টমেন্টৰ কথা কম তো বলক এতিয়া আমি সকলোখিনি বস্তু প্ৰথমৰ পৰা চাই লওঁ অসম চৰকাৰৰ একেবাৰে বিনামূলীয়া কোৰ্স হয় খালি নিজৰ থকাটো আৰু খোৱাটো অৰ্থাৎ কিবা এটা সামথিং পইচাই আপোনালোকৰ খৰচ হ'ব আছে আপোনালোকৰ সোণোৱাল কছাৰী অটোনমাস কাউন্সিলৰ ফালৰ পৰা আপোনালোকে তাতে অনলাইন কৰিব পাৰে অলৰেডি অনলাইন ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকে যেটো দেখি আছে এইটো আপোনালোকৰ অনলাইন এপ্লিকেশন ওপেন ডে 24 তাৰিখ 6 মাহতে হৈছে কিন্তু নোটিছখন দিয়া নাই তাৰ পিছত অনলাইন এপ্লিকেশন ক্লোজ হ'ব 15 তাৰিখ এইটো মাহতে 15 তাৰিখত শেষ হ'ব আৰু ডেট অফ কাউন্সেলিং অৰ্থাৎ ইন্টাৰভিউ হ'ব 20 তাৰিখে ইয়াতে কোনো ধৰণৰ পৰীক্ষা কোনো এন্ট্ৰেন্স এক্সাম দিব নালাগে কিন্তু আৰু এটা কথা সকলোতকৈ ডাঙৰ এটা ভাল খবৰ যিসকল ছোৱালী ডিব্ৰুগড়ত আছে সেইসকল ছোৱালীৰ কাৰণে বহুত এটা ডাঙৰ ভাল খবৰ আছে যে এই কলেজটো এই কাউন্সিলটো ডিব্ৰুগড়তে অৱস্থিত আৰু ইয়াৰ বাবে ক্ৰাইটেৰিয়াটো কি বিএসসি নাৰ্ছিংৰ বাবে 4 বছৰ আপোনালোকে সকলোৱে জানে আৰু এইটো CEE যেটো শংকৰদেৱ ইউনিভাৰ্চিটি আন্ডাৰত পাতে হেইটোত কোৱালিফাইড হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু এতে হাই সেকেন্ডাৰী মানে 50% লাগিব উইথ সায়েন্স তাৰ পিছত এএনএমৰ বিষয়ে আলোচনা কৰিম এএনএম আপোনালোকে জানে যে 2 বছৰ এটো যিকোনো ষ্ট্ৰীমৰ পৰা পাস কৰিলে হ'ব আৰু এটো 45% লাগিব কোনো সাবজেক্টৰ কথা ইয়াতে উল্লেখ নাই তাৰ পিছত আমাৰ মেইন খেলটোত আহিম আমাৰ মেইন টাৰ্গেটত আহিম যিসকলৰ যিটোৰ কাৰণে সকলোৱে দৌৰি আছে সেইসকলৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ যে এইটোত কোনো ধৰণৰ এক্সাম নাই কোনো ধৰণৰ এন্ট্ৰেন্স নাই আপোনালোকে ডাইৰেক্ট এডমিশন পাব ডাইৰেক্ট কাউন্সেলিং পাব তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকৰ যোগ্যতা থাকিব লাগিব এতে ইয়াতে সৰু এটা মিস্টেক মানে সৰু এটা বেয়া খবৰ আছে কি এইটো অনলি সায়েন্সৰ পৰা এপ্লাই কৰিব পাৰিব তথাপি 50% লাগিব 50% লাগিব আৰু 50% লগত সায়েন্সৰ পৰা এপ্লাই কৰিব পাৰিব এই জিএনএম টো আৰু এইটো হল 3 বছৰীয়া কোৰ্স আৰু বিশেষ কিছুমান বস্তু আছে আৰু বিশেষ ভেৰিয়াস আপোনালোকৰ কোৰ্স চলাইছে এইবিলাকৰ বিষয়ে জানিব হলে নিশ্চয় কমেন্ট কৰিব আৰু যিসকলে এইটোত অনলাইন কৰিছে সেইসকলে নিশ্চয় কমেন্ট কৰি জনাব আৰু সকলো ভিডিওটো শেয়াৰ কৰি দিয়া আৰু মই 60টা এনেকুৱা কোৱেশ্চন তৈয়াৰ কৰি আছো আপোনালোকৰ কাৰণে যেটো অসমত হোৱা অল ইণ্ডিয়াত নহয় অসমত হোৱা যিকোনো নাৰ্ছিং এক্সামৰ কাৰণে হেল্পফুল হ'ব 100টাৰ ভিতৰত যে মই 60টা বনাই আছো এই 60টাৰ পৰা আপোনালোকৰ 50% কমন পৰিব বুলি মই আশাবাদী তো এনেকৈ ভিডিওটো শেষ কৰিম তাৰ আগতে কৈছো যিসকলে আমাৰ গ্ৰুপটোত জয়েন হোৱা নাই গ্ৰুপটোত জয়েন হওক আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো থ্যাংক ইউ এভৰিওয়ান বাই